এভৰিৱান আজি হৈছে গৰু বিহু আৰু আপোনালোক সকলোকে গৰু বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু ইয়াৰ ৰাতিপুৱা উঠিছোঁহে মাত্ৰ কি কৰি আছোঁ দেখাইছোঁ বোলো আৰু এইফালে ৰাতিপুৱাই মাহীয়ে মাহ আৰু হালধি পিচি আছে অলমষ্ট হৈয়ে গ'ল আৰু এয়া হৈছে মোৰ মাহী নিজেই প্ৰথমতে মাহ আৰু হালধি লগাই লৈছে আচলতে গৰু বিহুৰ দিনাখন মাহ আৰু হালধিৰে গা ধোৱাৰ পৰম্পৰা আছে আৰু এয়া চাওকচোন আমাৰ ঘৰৰ ফুলডাল ইমান ধুনীয়াকৈ ফুলিছে আপোনালোকে যদি নামটো জানে মোক কমেণ্ট কৰিবচোন আচলতে মই নাজানো আৰু মই মাহ হালধি কমকৈ লগাম বুলি মায়ে একেবাৰে মোৰ গোটেই গাত হালধি লগাই দিছে আৰু এয়া হৈছোঁ মই আৰু এয়া মোৰ মা আচলতে বিহু বুলি ক'লে গাঁৱতহে ভাল লাগে কাৰণ গৰু বিহুৰ দিনাখন সকলোৱে মিলে একেলগে গৰু গা ধুৱাই আমাৰতো ইয়াত বাৰু তেনেকুৱা একো দেখিবলৈ পোৱা নাযায় কাৰণ তেনেকৈ গৰুও নাই দিয়কচোন আৰু ৰাতিপুৱা মোনে নাইট ডিউটি কৰি ডিউটিৰ পৰা আহি পায় তাইও মাহ হালধি লগালে আৰু এইবাৰ আচলতে বিয়াৰ পিছত তাইও মানে প্ৰথম ইয়াতে আছে গতিকে ভাল লাগিছে গোটেইকেইজন আছোঁ গা ধুই মুখত মই অকণমান ফেচ পেক লগাইছোঁ আমাৰ বিহু ৰাতিপুৱাৰ ব্ৰেকফাষ্ট ৰেডি আৰু মই গা ধুই ৰেডি হৈ আহোঁ মানে মোনে চাহৰ যোগাৰ কৰিলেই আজি গোটেইকেইজনে বিহু বুলি একেলগে জলপান কৰিলোঁ পিঠা লাৰু এনেকৈয়ে চাহ খাইছোঁ আৰু তাৰ মাজতে বহুত কিবাকিবি কথাও পাতিলোঁ আৰু ইয়াত দুজনী ৰেডি হৈ আছোঁ মুকলি বিহু চাব যাম দুজনীয়ে 2 বছৰ পাছত মই বাৰু যোৱা বছৰো গৈছিলোঁ কিন্তু তাই গুৱাহাটীত নথকা কাৰণে যোৱা 2 বছৰ মুকলি বিহু চাবলৈ যোৱা নহ'ল মানে প্ৰত্যেক বছৰে আমি লগৰ ছোৱালী কেইজনী লগ লাগি সদৌ অসম ছাত্ৰ সন্থাই আয়োজন কৰা মুকলি বিহু চাবলৈ আহোঁ জজ ফিল্ডত ইয়াত প্ৰত্যেক বছৰে আহোঁ আৰু আহি কিবা এটা বিৰাট ভাল লাগে বিহু বুলি সকলোৱে ইমান ধুনীয়াকৈ সাজি কাচি আহে আজিকালি বাৰু ল'ৰাবোৰেও কুৰ্তা পিন্ধি আহে দেখি বহুত ভাল লাগে আৰু মানে ঢোল পেপাৰ মাতে পূৰা গুমগুমাই আছে ফিল্ডখন বিৰাট ভাল লাগিছে আৰু স্কুলৰ ফ্ৰেণ্ড কেইজনমানকো লগ পালোঁ ইয়াত আহিয়ে মানে বিহু বিহু লাগি যায় ইমান ধুনীয়া পৰিৱেশ আৰু লতাশিল খেলপথাৰতো এবাৰ সোমালোঁ বেছি সময় কৰা নাই কাৰণ ৰ'দ যথেষ্ট আছিলে ভোক লাগিছে ইফালে গতিকে তিনিওজনে পেট পূজা কৰোঁ বুলি গুৱাহাটী হাইটছত আহি পালোঁ ইয়াত বাৰু আগতেও আহিছোঁ আজি আকৌ আহিছোঁ কাৰণ ইয়াৰ খানা বহুত টেষ্টি হয় আৰু আমি তিনিওজনে যেতিয়া লগ পাওঁ আমাৰ কমন আইটেম কিছুমান আছে আমি সেইকেইটা অৰ্ডাৰ কৰিমেই সেয়া হৈছে পাস্তা পিজ্জা গতিকে এয়া অৰ্ডাৰ কৰিলোঁ আৰু কিবাকিবি ষ্টাৰ্টাৰ খালোঁ তিনিওজনী বহুত দিন পিছত একেলগে লগ পাইছোঁ আৰু ঠিকছে আড্ডা মাৰিছোঁ আমি তিনিওজনী লগ হ'লে ঠিকছে কথা পাতোঁ এতিয়া বাৰু আড্ডাৰ টপিকবোৰ অকণমান চেঞ্জ হ'ল তাই ৰিচেণ্টলি বিয়া হৈছে গতিকে নিউ মেৰিড লাইফৰ ষ্টৰিবোৰ অলপ শুনিলোঁ বাৰু আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ অন্য ভিডিঅ'ত আকৌ লগ পাম বাই